বৈকুণ্ঠপতি লক্ষ্মী নারায়ণের লম্ব দর্শ হে জগৎ মাতা লক্ষ্মী দুইরে শরণ এই নিক্ষিণ নারদে জনাইছো শত তোমার কুমধুর হরিনাম শ্রবণ কৰিবলৈ আমি নিজকে ধন্য মানিছো বাৰু কোৱাচোন দেৱৰ্ষি বৈকুণ্ঠ আগমনৰ উদ্দেশ্য উদ্দেশ্য মাথু এটাই প্রভু দূরে শরণ দর্শন কৃপাবর কৃপা পূর্ণ ভোর মনের কিন্তু হে জনার্দন কিন্তু বলে প্রকাশ করা মনোরথিয়া নারায়ণ নারায়ণ অন্তর্যামী তুমি নারায়ণ সৃষ্টি স্থিতি প্রলয় তুমি গড়াকি তথাপিতো প্রভু এই নিক্ষিণ নারদ সুধিছা যেতিয়া সংক্ষেপতে কওঁ শুনা দুৰ্যোধনৰ অত্যাচাৰত ধৰিত্ৰী আজি ম্ৰিয়মান হৈ অমল দিশে খেলিছে প্ৰভু তোমাৰ ঈশ্বৰ ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় তুমি বাৰু কেতিয়া কৰিবা প্ৰভু দেৱৰ্ষি তাৰ বাবে নকৰিবা সংশয় কাল প্ৰাপ্ত নহে দুষ্টৰেকোৱে নপুংসংগ সৃষ্টিৰ পাতিৰে কৰা
দুষ্ট দমন আৰু সন্তসকলক উদ্ধাৰ আৰু পালন কৰি ধৰা ধামত স্থাপিত অত্যাচাৰী অনাচাৰীসকলক বধ কৰি বসুমতীৰ ভাৰ কৰিম কিন্তু এই কাৰ্যত তুমি মোক সহায় কৰিব লাগিব এবার দয়াময় নিশ্চয় নতুন লিডার আর তুমিও জানো চালনাকারী নোহোৱা প্ৰভু চালনাকাৰীয়ে নিশ্চয় চালনা কৰিব আৰু এই কথাষাৰ মই বহু আগতেই জানিব লাগিছিল কিন্তু প্ৰভু সৃষ্টি স্থিতি প্ৰলয়ৰে তুমি এগৰাকী এই সমগ্ৰ বিশ্ব চলিব লাগিছে মাথো তোমাৰে দুইৰে আশীৰ্বাদ লৈ বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণৰ উদ্দেশ্যে এই দায়িত্ব মই গ্ৰহণ কৰিছো প্ৰভু এই নাৰদেৱে মাগিছো বিদায় Bhagavad
নারায়ণ নাম